নমস্কাৰ মই মধুস্মিতা সুইকে আপোনালোক সকলোকে লুক্স বুটিকলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজি কেইযোৰমান কাপোৰ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ যদি ইয়াৰ ভিতৰতে আপোনালোকৰ মন পছন্দৰ কাপোৰ আছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হ'লে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে নহ'লে DTDC থ্ৰুৱেদি কাপোৰ পঠিওৱা হ'ব তেনেহ'লে আজি আৰম্ভ কৰি আজি খুব ধুনীয়া এযোৰ হ'ল খাদী কটনৰ যোৰা হয় খুব ধুনীয়া হয় কালাৰটো ধুনীয়া আৰু কাপোৰটো যথেষ্ট ভাল আপোনালোকে পিন্ধি খুব আৰাম পাব এটো সব অকমান পাতল মুগা নিচিনা কালাৰতে আছে খাদী কটনৰ যোৰা হয় আৰু এটো সব এমব্ৰয়ডাৰী কৰা আছে বেক সাইডটো মই দেখুৱাই দিছো এযোৰ এমব্ৰয়ডাৰী কৰা আছে কাপোৰযোৰত বগা আৰু নীলা ফুলখিনি বাছিছে আৰু এটো এমব্ৰয়ডাৰী কৰা হৈছে এযোৰ খালৰ কাপোৰ নহয় এমব্ৰয়ডাৰী কৰা কাপোৰ হয় সব গুটে গাতে এনেকে সৰু সৰুকে বগা আৰু নীলা এটা পাত ডিজাইনত ফুলখিনি বসা হৈছে এটো আহিব সক আচলটো খুব ধুনীয়া হয় কাপোৰযোৰ যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব এইখন আহিব সক মেখেলাখন এইখন থাকিব তাৰে মেখেলাখন এখন আহিব তাৰে মেখেলাখন আৰু তাৰে ব্লাউজৰ পিছটো আপোনাৰ এনেকুৱা ধৰণে থাকিব এটো থাকিব ব্লাউজৰ হাতত এনেকুৱা ধৰণে এটা পাত ডাঙৰকে ব্লাউজৰ হাতত থাকিব যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব এযোৰ দাম হৈছে 1150 रुपीस 1150 টকা খাদী কটনৰ যোৰা হয় গৰমত পিন্ধিবলৈ যথেষ্ট আৰামদায়ক কাপোৰ হয় যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব প্ৰিন্টত এযোৰ খাদী কটনৰ যোৰা দেখো এটো একদমে লাইট অৰেঞ্জ কালাৰ একেবাৰে লাইট অৰেঞ্জ কালাৰ হয় আসলটো এনেকুৱা ধৰণে থাকিব সক এটো প্ৰিন্ট হয় আসলটো এনেকুৱা থাকিব আৰু মাছটো আপোনাৰ প্লেন হ'ব এই কাপোৰযোৰ মাছটো প্লেন থাকিব সাইডৰ পাৰি না থাকে আৰু তাৰে আপোনাৰ ব্লাউজৰ পিছটো সম্পূৰ্ণ এনেকুৱা প্ৰিন্টেড হ'ব ব্লাউজৰ পিছটো সম্পূৰ্ণ এনেকুৱা ধৰণে প্ৰিন্টেড হ'ব যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব এইখন আহিব সব তাৰে মেখেলাখন এইখন থাকিব তাৰে মেখেলাখন এই কাপোৰযোৰ বিশেষ চিলাবলগীয়া একো নাথাকে মেখেলাখন চিলাবলগীয়া হয় আৰু আপোনাৰ দহিটো এনেকুৱা ধৰণে থাকে ইচ্ছা কৰিলে কৰি ল'ব পাৰে নহলে নকৰিলেও কোনো কথা নাই আৰু ব্লাউজৰ পিছটো চিলালেই হৈ যাব সাইডৰ পাৰি এই কাপোৰযোৰ নাথাকে যিহেতু লগোৱাৰ কথা নাহে যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব এই কাপোৰযোৰ দাম হৈছে 950 টকা খাদী কটনৰ যোৰা হয় তাৰে আৰু এটা দেখুৱা আপোনাক এটো গ্ৰে কালাৰ এখন আহিব আসল এনেকুৱা ধৰণে থাকিব আসলটো ব্ল্যাক আৰু ৰেড আৰু গাত এনেকুৱা ধৰণে প্লেন কে হ'ব গাটো প্লেন থাকিব ব্লাউজটো এনেকুৱা ধৰণে প্ৰিন্টেড হ'ব এইটো আহিব তাৰে ব্লাউজটো এইটো আহিব ব্লাউজটো এখন থাকিব সাদৰখন এখন আহিব সাদৰখন প্লেন হ'ব এখন আহিব সাদৰখন এখন মেখেলা হ'ব এখন সাদৰ হ'ব আৰু সাদৰৰ আগটোত এনেকুৱা ধৰণে কৰা আছে এনেকৈ গাঠি নিচিনাকৈ এনেকৈ কৰা আছে দহি আপোনালোকে নকৰিলেও হ'ব যদি ইচ্ছা কৰে কৰি ল'ব পাৰে যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব ইয়াৰ দাম হৈছে 950 টকা আৰু এযোৰ আপোনালোকক দেখুৱাও ষ্টেপল কটনৰ অকমান গেৰ ডিজাইনত ব্ল্যাক কালাৰ ধুনীয়া হয় কাপোৰ কেইযোৰ গেৰত সাম বুলি কৈ আছিলে হেতু কাৰণে মই দেখুৱাই দিছো জুসক অকমান মিচিং ডিজাইনত কাপোৰযোৰ কৰা হৈছে ক্ৰছকে মিচিং ডিজাইনত কৰা হৈছে এটো আহিব আসলটো এখিনি থাকিব সাইডৰ পাৰিখিনি আৰু গুটে গাতে এনেকৈ সৰুকে ৰঙা আৰু বগা ফুলখিনি বাছিছে আৰু মাজত এটো আহিব গেৰ মাজত এটো এনেকুৱা ধৰণে গেৰ থাকিব যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব ইয়াৰ দাম হৈছে 1400 টকা খুব ধুনীয়া হয় কাপোৰযোৰ একদম
লাইট ৱেইট হয়, ষ্টেপল কটনৰ হয়, কাপোৰযোৰ গৰমত পিন্ধিবলৈ অসুবিধা নাপায়। এইখন আহিব তাৰে মেখেলাখন, এইখন থাকিব তাৰে মেখেলাখন। ব্লাউজৰ পিচটো চিম্পুল হ'ব, তাতে এনেকুৱা এটা পাৰি থাকিব। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। তাৰে আৰু এযোৰ দেখুৱাওক, এযোৰ অকণমান বেঙুনীয়াত আছে। এযোৰ চাওক, বেঙুনীয়া আৰু বগা আৰু মাজে মাজে অলপমান গল্ডেন গল্ডেন আছে। এইটো আহিব আঁচলটো, আৰু গাত এনেকুৱা ধৰণে বেঙুনীয়া আৰু বগা ক্ৰছ ডিজাইনত ফুলখিনি বাচিছে। মাজত গেৰ ডিজাইনটো থাকিব, এনেকুৱা ধৰণে থাকিব। আৰু এইখিনি আহিব তাৰে ছাইডৰ পাৰিখিনি, এইখিনি আহিব ছাইডৰ পাৰিখিনি। মেখেলাখন থাকিব এইখন। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। খুব ধুনীয়া হয় কাপোৰযোৰ। এইটো আহিব ব্লাউজৰ পিচটো। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। ইয়াৰ দাম হৈছে 1400 টকা। এযোৰ দেখুৱাও, AC কটনৰ যোৰা হয়, প্ৰিমিয়াম কোৱালিটিৰ AC কটনৰ যোৰা হয়। ব্লু কালাৰত আছে, এইটো ফিউজা ব্লু কালাৰত আছে। আৰু আপোনাৰ চাওক, এইটো এটা গ্ৰীণ আৰু এটা হোৱাইট ৰঙৰ ফুলখিনি বাচিছে। গ্ৰীণ আৰু হোৱাইট ৰঙৰ ফুলখিনি বাচিছে। এইটো এটা গ্ৰীণ, ইয়াত গ্ৰীণ আছে ধৰিব পাৰিছে চাগে, এটা হোৱাইট আছে। অলপমান ডাঙৰকৈ দিয়া হৈছে ফুলটো। এনেকুৱা ধৰণে চাদৰখনত থাকিব ফুলখিনি। কাপোৰৰ কোৱালিটি যথেষ্ট ভাল, গৰমত পিন্ধিও আৰাম পাব। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। এইখন আহিব চাওক মেখেলাখন, এনেকুৱা ধৰণে থাকিব মেখেলাখন। আৰু এইখিনি থাকিব ছাইডৰ পাৰিখিনি, গ্ৰীণ কালাৰত থাকিব। আৰু ব্লাউজটো চিম্পুল হ'ব, তাতে এনেকুৱা এটা পাৰি থাকিব। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। ইয়াৰ দাম হৈছে 1050 টকা, 1050 rupees। এযোৰ দেখুৱাও, ছুপাৰ কটনৰ যোৰা হয়, ব্লু কালাৰ এটা আছে এযোৰ। এইটো চাওক, আঁচলটো অৰেঞ্জ আৰু গল্ডেনত আছে। আঁচলটো অৰেঞ্জ আৰু গল্ডেনত আছে। এইযোৰ ফুলটো যিহেতু ডাঙৰকৈ আছে, সেইটো কাৰণে হেৰেঙাকৈ দিয়া হৈছে। ফুলখিনি হেৰেঙাকৈ দিয়া হৈছে। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। ইয়াৰ দাম হৈছে 1250 টকা। কাপোৰৰ কোৱালিটি যথেষ্ট ভাল। এইখন আহিব চাওক মেখেলাখন, এইখন থাকিব মেখেলাখন। এইখিনি আহিব ছাইডৰ পাৰিখিনি, এইখিনি থাকিব ছাইডৰ পাৰি। ব্লাউজৰ পিচটো চিম্পুল হ'ব, তাতে এনেকুৱা এটা পাৰি থাকিব। ব্লাউজৰ পিচটো চিম্পুল হ'ব, তাতে এনেকুৱা এটা পাৰি থাকিব। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। ইয়াৰ দাম হৈছে 1250 টকা। AC কটনৰ আৰু এযোৰ কাপোৰ দেখুৱাও, এযোৰ পেৰট কালাৰত আছে, লাইট পেৰট কালাৰত আছে, ব্লু আৰু হোৱাইট। ফুলৰ ৰং হৈছে ব্লু আৰু হোৱাইট। ব্লুৰ মাজত অকণমান হোৱাইট মিনা কৰিছে, আৰু বাকী এনেকৈ ফুলখিনি বাছা হৈছে। চাদৰখন চব এনেকুৱা ধৰণে থাকিব। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। ইয়াৰ দাম হৈছে 1050, 1050 টকা। এইখন আহিব তাৰে মেখেলাখন। এইখিনি থাকিব ছাইডৰ পাৰি, ব্লাউজটো চিম্পুল হ'ব, তাতে এনেকুৱা এটা পাৰি থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ আমালৈ পঠাব। দাম হৈছে 1050 টকা। আৰু এযোৰ দেখুৱাও, AC কটনৰ যোৰা হয়, য়েল্ল' কালাৰত আছে। এযোৰ কাপোৰ আছে য়েল্ল' কালাৰত। এইটো আহিব চাওক আঁচলটো, এনেকুৱা ধৰণে ব্লেক আৰু ৰেডত থাকিব আঁচলটো। আৰু গোটেই গাতে এনেকৈ ফুলখিনি বচা হৈছে, দেখিছেনে? এনেকুৱা ধৰণে ফুলখিনি দীঘল দীঘলকৈ চেকত এনেকৈ ফুলখিনি বাচিছে। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। এইযোৰৰ দাম হৈছে 1050 টকা। এইখন আহিব মেখেলাখন। এইখিনি থাকিব ছাইডৰ পাৰি, ব্লাউজটো চিম্পুল হ'ব, তাতে এনেকুৱা এটা পাৰি থাকিব। দাম একেই, 1050 টকা। য়েল্ল' কালাৰত আছে, ৰেড আৰু ব্লেক ৰঙৰ ফুলখিনি বাচিছে বৰফি বৰফি ডিজাইনত। আৰু এযোৰ দেখুৱাও, শ্ৰী গ্ৰীণ কালাৰত আছে, শ্ৰী গ্ৰীণ কালাৰত আছে এযোৰ চাওক। আঁচলটো এনেকুৱা ধৰণে থাকিব, ৰঙা ৰঙত। ফুলখিনি খুব ধুনীয়া, দেখিছেনে ফুলৰ ডিজাইনটো? এইটো আহিব আঁচলটো। আৰু গোটেই গাতে এনেকৈ সৰু সৰুকৈ ৰঙা ৰঙা
ফুলখিনি বাচিছে খুব ধুনীয়া হয় এযোৰ কাপোৰ সাইডৰ পাৰিখিনি সব ৰেডত আহিব ৰেডত যেতে সাইডৰ পাৰিখিনি লগাই দিয়া হ'ব কাপোৰযোৰ খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব এটো সি গ্ৰীন কালাৰ হয় কাপোৰৰ কোৱালিটি যথেষ্ট ভাল যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালৈ পঠাব এইখন আহিব তাৰে মেখেলাখন ব্লাউজটো সিম্পল থাকিব তাতে এনেকুৱা এটা পাৰি থাকিব দামিকে 1050 টকা এযোৰ লাইট অৰেঞ্জ কালাৰ আসলটোত অকণমান কন্ট্ৰাষ্ট আছে হোৱাইটত আছে আৰু মাজতে অকণমান এটো পাৰ্পল কালাৰত মাজতে এটা এনেকুৱা ডিজাইন দি দিয়া হৈছে আৰু ব্লু আৰু গোল্ডেন এখিনি গোল্ডেনত ফুলখিনি বাচিছে আৰু বাকি এখিনি নীলা ৰঙেৰে ফুলখিনি বসা হৈছে গুটে চাদৰখনতে এনেকৈ সৰু সৰুকে বৰফি ডিজাইনত ফুলখিনি আছে যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালৈ পঠাব ইয়াৰ একে দাম হৈছে 1050 টকা ইয়াৰ এইখন হৈছে মেখেলাখন খুব ধুনীয়া হয় কাপোৰ কিছু আপোনালোকে পিন্ধি অকণমানো অসুবিধা নাপায় এখন আহিব সব মেখেলাখন এখিনি থাকিব অকণমান কন্ট্ৰাষ্ট ব্ল্যাকত আহিব ইয়াৰ সাইডৰ পাৰিখিনি আহিব ব্ল্যাকত আৰু ব্লাউজটো সিম্পল হ'ব তাতে এনেকুৱা এটা ব্ল্যাকত পাৰি আহিব কাপোৰযোৰ অকণমান ইউনিক হ'ব যেহেতু সাইডৰ পাৰিখিনি ব্ল্যাকত দিয়া হৈছে পাৰিখিনি যেতিয়া ইয়াত লগাই দিয়া হ'ব কাপোৰযোৰ দেখিবলৈ খুব ধুনীয়া লাগিব আৰু ব্ল্যাকৰ মাজতে অকণমান পিংক মিনা কৰা হৈছে খুব ধুনীয়া হয় কাপোৰযোৰ যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালৈ পঠাব খুব কম কাপোৰ লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহো ইয়াৰ ভিতৰতে যদি আপোনালোকৰ মন পছন্দৰ কাপোৰ আছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালৈ পঠাব আৰু যিসকলে মোৰ পৰা কাপোৰ লৈ আছে তেওঁলোকে মোৰ কাপোৰৰ কোৱালিটি কেনেকুৱা পাইছে প্লিজ এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু লাষ্ট ভিডিও চাই আপোনালোকে যিসকলে কাপোৰ বুকিং কৰিছিলে কাপোৰ অলৰেডি তেতিয়াই উলিয়াই দিয়া হৈছে কিন্তু একদিন পূজাৰ কাৰণে যথেষ্ট ব্যস্ত হৈ থকা হৈছে ডিটিডিসিটো বহুতখিনি মানে ষ্টক জমা হৈছে হেতু কাৰণে এবাৰ কাপোৰখিনি পাওঁতে অকণমান দেৰি হৈছে আপোনালোকে একো চিন্তা কৰিব নালাগে কাপোৰ আপোনালোকে পাই যাব এনে অন্য সময়ত এদিন বা দুদিনত কাপোৰ পাই যায় এবাৰ অকণমান লেট হৈছে হেতু কাৰণে মই নিজে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো যেহেতু অকণমান লেট হোৱাৰ কাৰণে আপোনালোকে মোক মেছেজ কৰি আছে চিন্তা আপোনালোকে একেবাৰে কৰিব নালাগে যেহেতু কাপোৰ পাবই আৰু আপোনালোকৰ যদি মোৰ কাপোৰ কালেকচন ভাল লাগে বা ভাল লাগিছে তেনেহলে প্লিজ মোৰ ভিডিওত আপোনালোকে এটা কমেন্ট কৰি জনাব আৰু যিসকলে যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত আছে বা মই কভাৰ কৰিব পাৰো তেওঁলোকক মই কেশ অন ডেলিভাৰী ব্যৱস্থা কৰিব পাৰো বা তেওঁলোকে নিজেও আহি মোৰ বুটিকত কাপোৰ চাব পাৰে নহলে আমি ডিটিডিসি থ্ৰেডিয়ে কাপোৰখিনি পঠুৱাম তেনেহলে মই মধুস্মিতা আছে আপোনালোক সকলোকে লুক্স বিউটি কলে স্বাগতম জনাই আজিৰ ভিডিওটো মই ইমানতে সামৰিছো